কামুৰিব দিয়ে এইকেইটা আমাৰ ঘৰৰ কুকুৰ চক এয়া ফুলো ৰোৱা হৈ আছে অলপ এজোপা ফুলিছে আৰু কি ফুল নাজানো নামটো এইফালেও ফুলি আছে এইজোপা বেলেগ বাৰু এইফালে ফুলি আছে এইজোপাও নাম নাজানো কি জানো এইবোৰ নাৰ্জী ফুল আছে অলপ ফুল নথকা নহয় আছে বাৰু আজি মানে বোকাখাট যাম বুলি ভাবিছোঁ মামাৰ ঘৰ বোকাখাট আপোনাৰ হেৰি ৰজাবাৰী তাকে যাবলৈ ওলাই আছোঁ লগৰজন আহি পোৱাহি নাই আৰু দুটা কুকুৰ আছে এই দুটা সৰু বেছি দিন হোৱা নাই অনা আমি ওলাই যাওঁ দেই এতিয়া এই আহি আমি পুলিবৰ পাইছোঁহি এতিয়া পুলিবৰ পাইছোঁহি আমি দুজন আহিছোঁ ৰাস্তাটো এতিয়া ভালেই কৰিলে পাওঁ এইটো 4 লেন কৰিলে যে লাহে লাহে গৈ আছে বেছি দূৰত যোৱা নাই যদি আপোনালোকে চাই যাব আজি আপোনালোকৰ গোটেইখিনি বস্তুৱেই দেখুৱাই যাম মানে যোৰহাট টু বোকাখাট এইটো নিচানৰ ডিলাৰ ইয়াৰ পাছতে আপোনালোকে দেখিব ৰিচাৰ্জ চেণ্টাৰ এয়া এখন গেট 3-4 বছৰমানেই হৈছে নতুনকৈ বনোৱা ধুনীয়াকৈ বনালে বাৰু ইয়াৰ পাছতে আপোনাৰ আহিব চাৰিঙীয়া মই যে আপোনালোকক কৈছিলোঁ বৰভেটি নলগা উৎসৱ 27 তাৰিখে আছে বুলি এয়াই আপোনাৰ সেই ট্ৰু ভেলু ইয়াতে আপোনাৰ মাৰুতি চুজুকিও আছে নতুন ডিলাৰ তাৰপিছত ছেকেণ্ড হেণ্ড গাড়ী পায় এয়া আহি আমি এতিয়া টাটা পালোঁ টাটা ডিলাৰ কমাৰ্চিয়েল ভাৰ্চেলবিলাকৰ তাৰপৰা এইটো আপোনাৰ এই চাৰিঙীয়া তিনিআলি বুলি কৈছিলোঁ যে আকৌ ভিডিঅ'টোত বৰভেটিৰ ভিডিঅ' দেখুৱাওঁতে এইফালে আপোনাৰ সোমাই গ'লে আপুনি বৰভেটি পাব আজি নলগা উৎসৱ 27 তাৰিখ তাকে বাইকৰ তেলো ভৰা নাই তেল ভৰাই লওঁগৈ $300 মানৰ তেল লাগিব চাগে বোকাখাটলৈকে এইফালে তেল ডিপু আছে আমাৰ এই আম্বানী দা তেল ডিপুটো কাৰ্ডত নহ'ব বুলি ক'লে আমি ঘূৰি গুচি আহিলোঁ কাৰ্ডটো মেচিনটো বেয়া বুলি বেলেগত ভৰাই ল'ম ডাঙৰ তেল ডিপুটোৰ পৰা আম্বানীয়ে বেয়া নাপাব দেখোন তেল কাৰ্ড বেয়া বুলি ক'লে আম্বানীলৈকে ফোন এটা কৰি গুচি আছোঁ আহি আমি এতিয়া হেৰি পাইছোঁ আপোনাৰ এইডোখৰ চবেই চিনি পায়েই আৰু এইফালে অহা মানুহে চুকাফা সমন্বয় ক্ষেত্ৰ এয়া চুকাফা সমন্বয় ক্ষেত্ৰ তাৰ মুখে আছে অলপ আগলৈ আপোনাৰ কাজিৰঙা ইউনিভাৰ্চিটি আছে এয়া দেখুৱাই যাম আপোনালোকক এয়া চুকাফা সমন্বয় ক্ষেত্ৰ ইয়াতো আহিব পাৰে মানুহ চাবলৈ আহে বহুত মানুহ আহে এদিন বাৰু ভিডিঅ'ত দেখুৱাম আপোনালোকক এয়া আপোনাৰ এই তেল ডিপুটো ইণ্ডিয়ান অইলৰ তেল ডিপু এটা আছে সেইটো পাৰ হৈ আপোনাৰ হেৰি আছে কাজিৰঙা ইউনিভাৰ্চিটি আজি এনেই গেটখনে দেখুৱাম বাৰু ভিডিঅ' যদি ভাল লাগে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব আপোনালোকক আজি মানে এইটো আপোনাৰ কাজিৰঙা ইউনিভাৰ্চিটি
আজি আপোনালোকক নুমলীগড়ত থকা নতুনকৈ পতা বাবা থান, তাৰপিছত আপোনাৰ জৰাখণ্ড এনেকৈ দেখুৱাবলৈ চেষ্টা কৰিম যদি সময় হয়গৈ। ইটো ছাইডে আপোনাৰ কৰাইখোৱা বুলি কয়, কৰাইখোৱা। আপোনাৰ এইটো ছাইডে এখন চকলাটিং টি বাগান, টি ফেক্টৰী আছে হপায়, বিশেষ নাজানো, বাগান আছে। ইয়াৰ পৰা আপোনাৰ 3 কিলোমিটাৰ 4 কিলোমিটাৰ এনেকৈ গৈ আপুনি হেৰি পাব, কাকডোঙা নদীখন মানে আপোনাৰ গোলাঘাট আৰু যোৰহাটৰ মাজত দুভাগ কৰিছে, বৰ্ডাৰ বুলি ক'ব পাৰি। এয়া আপোনাৰ কাকডোঙাৰ মানে বৰালি মাছ বুলি ক'লে চবে জানে আৰু। এতিয়া নাপায় বাৰু, যেতিয়া আপোনাৰ বাৰিষা হয় এই ছাইডতে উলিয়াই থয়, এইডোখৰতে ছাইডতে উলিয়াই থয়, আপোনালোকে আহিলে লৈ যাব পাৰে। আহি আমি এতিয়া হেৰি পালোঁহি, দেৰগাঁও মানে এইডোখৰ আৰু নেঘেৰিটিং, এইটো চাৰিআলি ইফালে যায়, এইটো চাইডে ৰঙা গাড়ীখনে ওলাইছে, সেইটো চাইডে যায়। তাৰপৰা ইয়াৰ পৰা অলপ দূৰ গৈ আপোনাৰ এইটো ট্ৰেইনিং চেণ্টাৰ, পুলিচ ট্ৰেইনিং চেণ্টাৰ দেৰগাঁও। এয়া দেখিলে গেটখন, এইটো চাৰিআলি পাইছোঁহি। তেল তাত নাপালোঁ, ইয়াতে ভৰাই লওঁ মানে এতিয়া, নহ'লে আকৌ খতম হ'ব। এয়া আহি ৰঙামাটি পালোঁহি। আমাৰ এইটো ছাইডৰ মানুহ মানে ফাৰ্ষ্ট এইখন টোল গেটেই পাব আৰু, যোৰহাটৰ মানুহে এইখনতে পাব আৰু, পইচা উঠোৱা গেট বনাই আছে আৰু। ৰাস্তাটো যেতিয়া কমপ্লিট হৈ যাব তেতিয়া আৰু 3-4 মাহ পিছত আৰম্ভ হ'বই চাগে। এয়া আহি মাজৰখিনি নেদেখুৱালোঁ আপোনালোকক। আহি আমি এতিয়া নুমলীগড় পাইছোঁহি আৰু। এখন ধনচিৰি, দলং এখন নৈখন। ইয়াৰ পৰা আপোনাৰ 50 মিটাৰমান, দলংখনৰ পৰা 50 মিটাৰমান গৈ যিটো বাবা থান এনেকৈ জৰাখণ্ড এনেকৈ যায়, এই টাৰ্ণিংটো পায়, এইটো টাৰ্ণিং। এই চাইডে আপুনি সোমাই আহিব। এইফালে আপোনালোকে দেখিব, এইফালে ইয়াতে মেজিক চেজিক এনেকৈ পায়। এয়া গোলাঘাট 37 দেখিব এখন। এয়া ৰাস্তা চব, ৰাস্তা আৰু দুইফালে চাহৰ বাগান। বাবা থান চব পালোহি। ইয়াতে মানে আনি নতুনকৈ প্ৰতিষ্ঠা কৰিলেহি, এই জৰাখণ্ডৰ পৰা মূৰ্তিভাগ আনি আপোনালোকক মই দেখুৱাই থাকিম বাৰু, ক'ৰ পৰা আনিলে তেতিয়া আপোনালোকে গম পাই যাব সকলো। আপোনালোকে চাই যাওক। শিৱৰাত্ৰিত ভাল লাগে ইয়াত, ফনি উঠি গৈছেগৈ। পাইছোঁ বহুত পুৰণা, চাৰিওফালে দেখুৱাই দিছোঁ ন। আপোনাৰ এই পাহাৰটো মানে ধৰক দেও পাহাৰ বুলি কয়। এই দেও পাহাৰটো আপোনাৰ অৰ্থ হ'ল মানে ঈশ্বৰৰ পাহাৰ। 133.85 হেক্টৰ আছে ইয়াত মাটিকালি। কি গছ আপোনালোকে চিনি পালে ক'বচোন বাৰু কমেণ্টত।
আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্টো কৰিব। ইয়াত আপোনাৰ কেইটা ষ্টেপ আছে আপোনালোকক দেখুৱাই দিম, কৈ দিম মই পাছত, লিখি গৈ আছোঁ এতিয়া। এইবোৰ বেছি অকলে অকলে বহি আছে। এইডোখৰলৈকে আপোনাৰ এতিয়া 196 আছে বুলি কৈছে। এই দুটা হিচাপ কৰিলে 98। তাৰপৰা এইটো যদি আপোনালোকে হিচাপ কৰিবলৈ যায় তেতিয়াহ'লে 99। এই 200 বুলিয়ে ধৰক আৰু, প্ৰায় 200। এটা দুটা খেলি মেলি হৈ আহিছে চাগে। বাৰু ব'লক আমি গৈ থাকোঁ এতিয়া। ইয়াত আমি সোমাই যাওঁ বুলি আহিছোঁ, চাকি এগছ দি যাওঁ মানে। আপোনাৰ খুচুৰা পইচা আছে লৈ লওকচোন দেই। ইডোখৰলৈ গ'ল। চফা দি দিলে বুট, চফা দি দিলে। চাকি লৈ লৈছোঁ, চাকি জ্বলাই থৈ যাম বুলি ভাবিছোঁ। ভিডিঅ'টা কওকচোন। এই চাকি লৈ লওঁ মানে, চাকি জ্বলাম। ফুল পাতা দিম ভিতৰত। ইয়াত